হেল্ল' এভৰিৱান, মই সুবিনিতাই আপোনালোক সকলোলৈকে বিহুৰ ওলগ যাচিছোঁ। বিহু বুলিয়ে কেইটামান গুৰ নাৰিকলৰ লাড়ু বনাইছিলোঁ। তাকে বোলো পদ্ধতিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিসকলে এতিয়ালৈকে গুৰ নাৰিকলৰ লাড়ু বনোৱা নাই বা নতুনকৈ বনাম বুলি ভাবিছে তেওঁলোক নিশ্চয় উপকৃত হ'ব। গুৰ নাৰিকলৰ লাড়ু বনাবৰ কাৰণে প্ৰথমতে মই নাৰিকলখিনি এনেদৰে ভালদৰে চাফা কৰি সৰু সৰুকৈ কাটি ল'লোঁ। তাৰ পাছত এই মিক্সাৰ গ্ৰাইণ্ডাৰটোতে গোটেইখিনি মই গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লোৱাৰ পাছত এতিয়া মই গেছত এখন কেৰাহী পাতি লৈ তাতে এই নাৰিকলখিনি অলপ সময়ৰ কাৰণে ভাজিম। এইখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব লাগিব। একেখিনি সময়তে গেছৰ আনটো ছাইডে মই ইয়াত মিলাবলগীয়া গুড়খিনিও অলপ পানী দি গৰমাই ল'ম। যিহেতু মোৰ ইয়াত নাৰিকল এই কাপটোৰে 2 কাপ আছে, গতিকে মই গুড় দিছোঁ 1 কাপ। আৰু গুড়খিনিতে অকণমান পানী দি এনেদৰে মই গুড়খিনি গলিবলৈ দিম। এনেদৰে গুড়খিনি গলাই লৈ চাকনিত চাকি ল'ব লাগিব। তেতিয়া গুড়ত থকা লেতেৰাখিনি চাকনিৰ ওপৰত ৰৈ যাব। এতিয়া মই গুড়খিনি এফালে গলিবলৈ দিছোঁ আৰু আনফালে এইখিনি ভাজি আছোঁ। এইখিনি ভাজা মোৰ প্ৰায় হৈ গৈছে আৰু অকণমান সময় ভাজিব লাগিব। আৰু অকণমান সময় এনেদৰে ভজাৰ পিছত এয়া আমাৰ এইখিনি ভাজা হৈ গ'ল। মই এটা বাউলত এইখিনি কাঢ়ি থলোঁ। আনফালে আমাৰ গুড়খিনিও গলি গ'ল। এতিয়া এইখিনি মই এখন চাকনিয়েদি চাকি ল'ম। এনেদৰে এটা কাপত মই চাকনিখনেৰে গুড়খিনি এতিয়া চাকি ল'ম। তেতিয়া গুড়ৰ লেতেৰাখিনি ওপৰতে ৰৈ যাব। তাৰ পাছত এয়া গুড়ৰ পানীখিনি মই নাৰিকল ভজা কেৰাহীখনতে দি অলপ সময় আকৌ এনেদৰে পগাইছোঁ। এনেদৰে অলপ সময় পগোৱাৰ পিছত যেতিয়া গুড়খিনি অকণমান ডাঠ হৈ আহিব, তাতে ভাজি থোৱা নাৰিকলখিনি এড কৰি দিব লাগিব। এয়া মই ভাজি থোৱা নাৰিকলখিনি তাতে দি দিছোঁ। এনেদৰে ভাজি থোৱা নাৰিকলখিনি দিয়াৰ পাছত পুনৰ আমি অলপ সময় লৰাই লৰাই ভাজি থাকিব লাগিব। এইখিনি সময়ত কিন্তু গেছৰ ফ্লেমটো কমাই থ'ব লাগিব। এনেদৰে ল' ফ্লেমত প্ৰায় 20 মিনিটমান ভজাৰ পিছত আমাৰ গুৰ নাৰিকলৰ লাডু বনাবৰ কাৰণে ৰেডি হৈ যাব। আপোনালোকে এইখিনি অকণমান ঠাণ্ডা কৰি চাব পাৰে লাডু হৈছেনে নাই। ঢিলা হৈ থকা যেন লাগিলে আৰু অলপ পুনৰ ভাজি ল'ব পাৰিব। আৰু এয়া আমাৰ গুৰ নাৰিকলৰ লাডু ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে বা এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। আৰু এয়া দেখিছেনে আমাৰ গুৰ নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। কিমান ধুনীয়া ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল হ'ব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।